নমস্কাৰ বন্ধুসকল, মই চম্পক আকৌ এটা নতুন টপিক লৈ আপোনালোকক মই মোৰ ইউটিউব চেনেল দা টপিক অসমীয়ালৈ স্বাগতম জনাইছোঁ। আজিৰ টপিকত আপোনালোকক জনাব চেষ্টা কৰিম বিশ্ববিখ্যাত কমেডিয়ান যাক আমি সকলোৱে মিষ্টাৰ বিন হিচাপে জানো। সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে তেখেতক চিনি নোপোৱা মানুহ হয়তো পৃথিৱীত কমেই আছে, কিন্তু তেখেতৰ লাইফ ষ্টৰীৰ বিষয়ে বহুতে হয়তো নাজানে। আপুনি জানেনে, অনস্ক্ৰীন এই মানুহজন যিমান ধেমেলীয়া আৰু চতুৰ হিচাপে এক্টিং কৰা দেখা যায়, কিন্তু ৰিয়েল লাইফত তেখেত সম্পূৰ্ণ বিপৰীত। তেওঁ নিউকেজেল ইউনিভাৰ্চিটিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত গ্ৰেজুৱেট কমপ্লিট কৰিছিল। আপুনি হয়তো এইটোও নটিচ কৰিছে যে মিষ্টাৰ বিন ছিৰিজত এক্টিং কৰাৰ সময়ত তেওঁ এটা শব্দও স্পষ্টকৈ কোৱা নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল তেওঁৰ স্পিকিং ডিজৰ্ডাৰ প্ৰব্লেম আছিল। স্পিকিং ডিজৰ্ডাৰ প্ৰব্লেম থকাৰ পিছতো ইমান এখন ভাল ইউনিভাৰ্চিটিৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী কমপ্লিট কৰি কিয় তেওঁ কমেডিয়ান কেৰিয়াৰ বাছি ল'লে আৰু কেনেকৈ তেওঁৰ জীৱন নিৰ্বাহত সন্মুখীন হোৱা এটা ডাঙৰ প্ৰব্লেম স্পিকিং ডিজৰ্ডাৰক নিজৰ জীৱনৰ এটা অপৰচুনিটি লৈ সলনি কৰিলে, ইয়াক লৈ আজিৰ ভিডিঅ'টোত আপোনালোকক কিছু কথা জনাব চেষ্টা কৰিম। তো বলক টপিকটো আৰম্ভ কৰোঁ। ৰোৱান এটকিনছন, যাক আমি সকলোৱে মিষ্টাৰ বিন বুলিহে জানো, 1955 চনৰ 6 জানুৱাৰীত ইংলেণ্ডৰ কনচেপ্ট চহৰৰ এখন দুখীয়া মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক এজন সাধাৰণ খেতিয়ক আছিল। সৰুৰে পৰা তেওঁ হাঁহি ধেমালি ভাল পাইছিল আৰু মানুহক হহুৱাই ভাল পাইছিল। পঢ়া শুনাতো তেওঁ অত্যন্ত চোকা আছিল, সেইবাবে জীৱনৰ এটা ডাঙৰ প্ৰতিবন্ধকতাৰ পিছতো সফলতাৰে ইঞ্জিনিয়াৰিং ডিগ্ৰী কমপ্লিট কৰিবলৈ সক্ষম হৈছিল। পঢ়া শুনাৰ সময়তো তেওঁ মাজে সময়ে সৰু সুৰা কেৰেক্টাৰত এক্টিং কৰি গৈছিল আৰু ইয়াৰ লগে লগে কিছুমান স্ক্ৰিপ্ট লিখা আৰম্ভ কৰিলে। আৰু এই স্ক্ৰিপ্টৰ কেৰেক্টাৰসমূহ স্কেটছ কৰাৰ সময়ত দেখিবলৈ কেনেকুৱা হ'ব, সেইবোৰৰ এটিটিউড কেনেকুৱা হ'ব, এইসমূহ কৰোঁতে তেওঁ নটিচ কৰিলে যে ভিজুৱেল কমেডিত তেওঁ এক্সপাৰ্ট। এই সময়ত তেওঁৰ আত্মবিশ্বাস বাঢ়িবলৈ ল'লে আৰু এনেকৈয়ে তেওঁ ভাবিলে যে যদি তেওঁ ভিজুৱেল কমেডিত চেষ্টা কৰে ডাঙৰ কিবা এটা কৰিব পাৰে। এইদৰে তেওঁ কলেজত থকা সময়ত বিভিন্ন ধৰণৰ প্লে এক্টত পাৰ্টিচিপেট কৰিবলৈ লয়, কিন্তু তেওঁৰ স্পিকিং ডিজৰ্ডাৰৰ বাবে তেওঁ ভালদৰে পাৰফৰ্ম কৰিব নোৱাৰাৰ বাবে বেছিভাগ সময়ত হীনমন্যতাত ভুগিব লৈছিল। ইয়াৰ পিছতো নিজৰ ওপৰত বিশ্বাস ৰাখি বিভিন্ন ধৰণৰ টিভি শ্ব'ত পাৰ্টিচিপেট কৰাৰ বাবে এপ্লাই কৰিবলৈ লয়, কিন্তু তেওঁৰ স্পিকিং ডিজৰ্ডাৰ বেমাৰৰ বাবে তেওঁ সদায় সকলো টিভি শ্ব'ৰ পৰা ৰিজেক্টেড হ'বলৈ ধৰে। মেণ্টেলি ডিপ্ৰেছড হৈ যোৱাৰ পিছতো নিজৰ প্ৰতিভাৰ ওপৰত তেওঁ কেতিয়াও বিশ্বাস হেৰুওৱা নাছিল। তেওঁ নিজৰ এই প্ৰব্লেমটোৰ সমাধান বিচাৰিবলৈ আৰম্ভ কৰে। এইদৰে তেওঁ সিদ্ধান্ত ল'লে যে নিজৰ জীৱনৰ এটা ডাঙৰ প্ৰতিবন্ধকতাক তেওঁ এটা অপৰচুনিটিলৈ সলনি কৰিব। এইদৰে সৃষ্টি হৈছিল পৃথিৱী বিখ্যাত লেজেণ্ডাৰী কেৰেক্টাৰ মিষ্টাৰ বিন। সেই সময়ত অক্সফৰ্ড ইউনিভাৰ্চিটিত তেওঁৰ সৈতে ৰাইটাৰ ৰিজেট কাৰ্টিজৰ লগত চিনাকি হয় আৰু তেওঁৰ লগত ডিছকাছ কৰি মিষ্টাৰ বিন টিভি শ্ব' এটাৰ বাবে প্লেনিং কৰে। কিন্তু ইণ্টাৰেষ্টিং কথা হৈছে মিষ্টাৰ বিন কেৰেক্টাৰটোৰ নাম প্ৰথমে মিষ্টাৰ হোৱাইট ৰখা হৈছিল। ইয়াৰ পিছত 1 জানুৱাৰী 1990 চনত মিষ্টাৰ বিন টিভি শ্ব' পাব্লিক কৰা হয় আৰু অতি কম সময়ৰ ভিতৰত সকলো বয়সৰ মানুহৰ মাজতে অতি জনপ্ৰিয় হৈ পৰে। ইমানবোৰ টিভি শ্ব'ৰ পৰা ৰিজেক্টেড হোৱাৰ পিছতো তেওঁ কেতিয়াও হাৰ মনা নাছিল। নিজৰ ওপৰত থকা আত্মবিশ্বাসৰ বাবে স্পিকিং ডিজৰ্ডাৰ থকাৰ পিছতো তেওঁ সমগ্ৰ বিশ্বতে নিজকে মিষ্টাৰ বিন হিচাপে জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হ'ল। তেওঁ নিজৰ স্পিকিং ডিজৰ্ডাৰ প্ৰব্লেমক নিজৰ ষ্ট্ৰেংথ হিচাপে দেখুৱাই মিষ্টাৰ বিন কেৰেক্টাৰটোৰ দ্বাৰা গোটেই বিশ্বকে বুজাই দিলে যে কেনেকৈ নিজৰ প্ৰতিবন্ধকতাক সফলতাৰ অন্তৰায় নোহোৱাকৈ এজন লোক সফলতাৰ শীৰ্ষতম বিন্দুত উপনীত হ'ব পাৰে। গতিকে বন্ধুসকল, আপোনালোকে হয়তো বুজিলে জীৱনৰ যিকোনো প্ৰতিবন্ধকতাই মানুহৰ সফলতাৰ বাবে কোনো হেঙাৰ হ'ব নোৱাৰে। গতিকে মিষ্টাৰ বিন কেৰেক্টাৰটোৰ দ্বাৰা যাতে আমি সকলোৱে উৎসাহিত হৈ আমি জীৱনৰ বাটত আগলৈ আগবাঢ়িব পাৰোঁ, তাৰ বাবেই আজি ভিডিঅ'টোত মিষ্টাৰ বিনৰ বিষয়ে কিছু কথা আপোনালোকক জনাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে সকলোৰে মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।